আইজুং চালেৰ ভাত 4টা, ইলচা মাছেৰ জোল, দৰকিনা মাছেৰ চৰচৰিটা, মূলা শাকে হ'ল। নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ মাছৰ বজাৰলৈ আৰু আজি মই আপোনাক দেখুৱাম এখন মাছৰ দোকান। ইয়াত সাগৰীয় আৰু নদীৰ মাছ পোৱা যায়। বিভিন্ন ধৰণৰ মাছেৰে ভৰি আছে দোকানখন। চাওকচোন কি সুন্দৰ সুন্দৰ এই মাছবোৰ। মাছবোৰ দেখিলে অসমলৈ বহুত মনত পৰে, কিয়নো অসমীয়া মানুহে মাছ খোৱাতকৈ মাছ ধৰি বেছি আনন্দ পায়। মাছ ধৰাটো যেন উৎসৱ হৈ পৰে। দৈনন্দিন জীৱনত তথা পাকঘৰত মাছৰ গুৰুত্বৰ কথা সকলোৱে জানে। মাছ নহ'লে এসাঁজ পেটলৈ নাযায়। এই মাছবোৰ দেখি নিচুকনি গীত এটা মনলৈ আহিছে। নিচুকনি গীতটো এনেধৰণৰ: আ জোনাকী আ, উৰি উৰি আ, তৰা পাততে ভাত দিম, ইচা মাছৰ জোল দিম, তাৰ তলতে বান্ধি থ'ম, ৰাতিপুৱালৈ এৰি দিম। আপোনালোকৰ কোনবিধ মাছ ভাল লাগিছে কমেণ্ট বক্সত জনাবচোন। বজাৰৰ পৰা আহি আমি বনালোঁ ভাত, দালি, জুইচি ড্ৰাই চিকেন, পিঁয়াজেৰে মাছৰ কণী ভাজি, কৰ্দৈৰে মাছৰ টেঙা। আৰু এনেদৰেই আমি আজিৰ দিনটো পাৰ কৰালোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।